লাইকাপাকি ৰাইজে এতিয়া থাকিবৰ কাৰণে বৰ অৱস্থা বেয়া হৈছে। গৰু ম'হৰ পৰা আমি উপাৰ্জন কৰি আছিল, এই গৰু ম'হৰ পৰাও গৰু ম'হেও আজি থাকিবৰ কাৰণে বাম এডোখৰ নাই, ঠাই এডোখৰ নাই। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন আমি সংৰক্ষিত কৰিবৰ বাবে বাৰম্বাৰ চৰকাৰখনক যে অন্য ঠাইলৈ হস্তান্তৰ কৰিবৰ কাৰণে আমি অৱগত কৰি আহিছোঁ। আৰু বাকী 572টা পৰিয়াল লাইকাপাকি ৰাইজে আছে, পৰিয়াল আছে, 91টা পৰিয়াল জাগুন টাপু নামপাই অঞ্চলত সংস্থাপন কৰা হৈছে। বাকী 464 পৰিয়ালক অনতিপলমে চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে যেন।